নমস্কাৰ লৈ আহিছো এটি গুৰুত্বপূৰ্ণ খবৰ ধুবুৰীৰ ছাগলীয়া গেটত চলিছে নেকি বৃহৎ ব্ৰইলাৰ মুৰ্গীৰ সিন্ডিকেট প্ৰতিদিনে 20ৰ পৰা 30খনকৈ ব্ৰইলাৰ ভৰ্তি বাহন অবৈধভাৱে পাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু প্ৰতিখন বাহনৰ বিপৰীতে 30,000 টকাকৈ সংগ্ৰহ কৰাৰো উঠিছে বিস্ফোৰক অভিযোগ এই সমগ্ৰ চক্ৰটোৰ আৰত ইন্দ্ৰজিৎ ডেকা নামৰ এজন ব্যক্তি জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে অভিযোগ অনুসৰি ছাগলীয়া গেট বাহন পাৰ কৰাৰ দায়িত্ব থাকে চটু আৰু কমল ৰায় নামৰ দুজন ব্যক্তি আনহাতে গুৱাহাটী দিছপুৰ পৰ্যায়ত তথাকথিত মেনেজ কৰাৰ দায়িত্ব ইন্দ্ৰজিৎ ডেকাৰ বুলি অভিযোগ উত্থাপন হৈছে ছাগলীয়া গেটত ব্ৰইলাৰ সিন্ডিকেটৰ অভিযোগ দৈনিক 20ৰ পৰা 30খন বাহন পাৰ হোৱাৰ অভিযোগ প্ৰতিখন বাহনৰ বাবদ 30,000 টকা সংগ্ৰহৰ অভিযোগ অসম পশ্চিমবংগ সীমান্তৰ গুৰুত্বপূৰ্ণ প্ৰৱেশ পথ ছাগলীয়া গেট কিন্তু এই গেটক কেন্দ্ৰ কৰি এতিয়া উত্থাপন হৈছে ব্ৰইলাৰ মুৰ্গী সৰবৰাহৰ নামত বৃহৎ সিন্ডিকেট চলাৰ অভিযোগ অনুসৰি প্ৰতিদিনে প্ৰায় 20ৰ পৰা 30খন ব্ৰইলাৰ মুৰ্গী ভৰ্তি বাহন ছাগলীয়া গেটেৰে প্ৰৱেশ কৰে এই বাহনসমূহৰ নথি-পত্ৰ কৰ আদায় আৰু বৈধতাৰ ক্ষেত্ৰতো তদন্তৰ দাবী উত্থাপন হৈছে প্ৰতিখন বাহনৰ বিপৰীতে 30,000 টকা কাৰ হাতলৈ যায় এই ধন অভিযোগৰ তদন্ত কৰিবনে প্ৰশাসনে আটাইতকৈ গুৰুতৰ অভিযোগটো হৈছে ধন সংগ্ৰহক লৈ অভিযোগকাৰীৰ দাবী অনুসৰি প্ৰতিখন ব্ৰইলাৰ ভৰ্তি বাহন পাৰ কৰাৰ বিপৰীতে ইন্দ্ৰজিৎ ডেকা নামৰ ব্যক্তিজনক 30,000 টকাকৈ দিব লাগে যদি প্ৰতিদিনে 20ৰ পৰা 30খন বাহন আৰু প্ৰতিখনৰ বিপৰীতে 30,000 টকাৰ অভিযোগ সত্য হয় তেন্তে হিচাপ অনুসৰি দৈনিক 6 লাখৰ পৰা 9 লাখ টকা আৰু 30 দিনত প্ৰায় 1 কোটি 80 লাখৰ পৰা 2 কোটি 70 লাখ টকালৈ ধনৰ পৰিমাণ হ'ব পাৰে অৱশ্যে এই হিচাপ সম্পূৰ্ণৰূপে উত্থাপিত অভিযোগৰ সংখ্যাৰ ওপৰত ভিত্তি কৰা তদন্ত অবিহনে ইয়াক প্ৰকৃত সংগ্ৰহৰ পৰিমাণ বুলি ক'ব নোৱাৰি টকা নিদিলে বাহন প্ৰৱেশ কৰিব নোৱাৰে অভিযোগ চটু আৰু কমল ৰায়ৰ নামো উত্থাপন ইন্দ্ৰজিৎ ডেকাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ অনুসৰি ছাগলীয়া গেটত ব্ৰইলাৰ ভৰ্তি বাহন পাৰ কৰোৱাৰ ক্ষেত্ৰত চটু আৰু কমল ৰায় নামৰ দুজন ব্যক্তিয়ে ভূমিকা পালন কৰে আনহাতে গুৱাহাটী আৰু দিছপুৰ পৰ্যায়ত ইন্দ্ৰজিৎ ডেকাই তথাকথিত মেনেজ কৰাৰ অভিযোগো উত্থাপিত হৈছে আনকি ইন্দ্ৰজিৎ ডেকাক নিৰ্দিষ্ট ধন নিদিলে ব্ৰইলাৰ ভৰ্তি বাহন ছাগলীয়া গেটেৰে সোমাব নোৱাৰে বুলিও অভিযোগ কৰা হৈছে এই অভিযোগ সত্য হলে প্ৰশ্ন উঠিব কোন কৰ্তৃত্বৰ বলত চলিছে এনে ব্যৱস্থা সীমান্ত গেটত বাহন পৰীক্ষাৰ দায়িত্বত থকা বিভাগসমূহৰ চকুৰ সন্মুখতে যদি এনে ঘটনা সংঘটিত হৈছে তেন্তে ইয়াৰ তদন্ত কিয় হোৱা নাই চৰকাৰী ৰাজহ ফাঁকিৰো অভিযোগ কিমান ৰাজহ লোকচান হৈছে চৰকাৰৰ নীৰৱ কিয় সংশ্লিষ্ট বিভাগ ইয়াৰ লগতে চৰকাৰী ৰাজহ আৰু কৰ ফাঁকিৰ অভিযোগো উত্থাপন হৈছে সেয়ে কোন কোন ৰাজ্যৰ পৰা এই বাহনসমূহ আহিছে বাহনসমূহৰ বৈধ চালান আছে নে নাই জিএছটি বা প্ৰযোজ্য কৰ আদায় হৈছে নে নাই পশুপালন তথা পশু চিকিৎসা বিভাগৰ প্ৰয়োজনীয় নথি-পত্ৰ আছে নে নাই এই সকলো দিশ পৰীক্ষা কৰাটো অত্যন্ত প্ৰয়োজনীয় প্ৰশ্ন হৈছে ছাগলীয়া গেটত প্ৰকৃততে কিমানখন ব্ৰইলাৰ ভৰ্তি বাহন দৈনিক প্ৰৱেশ কৰে চৰকাৰী নথিত কিমানখন বাহনৰ তথ্য আছে আৰু অভিযোগত উল্লেখ কৰা সংখ্যাৰ সৈতে চৰকাৰী তথ্যৰ মিল আছে নে নাই ধুবুৰী প্ৰশাসনলৈ প্ৰশ্ন ছাগলীয়া গেটৰ চিচিটিভি পৰীক্ষা হ'বনে বাহনৰ নথি আৰু কৰ পৰিশোধৰ তথ্য পৰীক্ষা হ'বনে অভিযোগৰ নাম অহা ব্যক্তিসকলক সোধা-পোছা কৰিবনে এই অভিযোগৰ সত্যতা নিৰ্ণয়ৰ বাবে ছাগলীয়া গেটৰ চিচিটিভি ফুটেজ বাহন প্ৰৱেশৰ ৰেজিষ্টাৰ চালান কৰ পৰিশোধৰ নথি আৰু সংশ্লিষ্ট বিভাগৰ তথ্য মিলাই চালে
বহু কথাই স্পষ্ট হ'ব পাৰে। একেদৰে অভিযোগত নাম উত্থাপন হোৱা ইন্দ্ৰজিৎ ডেকা, চুটু আৰু কমল ৰায়ৰ বক্তব্যও এই প্ৰতিবেদনৰ বাবে সমানেই গুৰুত্বপূৰ্ণ। তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ক্ষেত্ৰত তেওঁলোকৰ পক্ষৰ বক্তব্য প্ৰকাশৰ সুযোগ দিয়াটো প্ৰয়োজনীয়। হয়, আপোনালোকে জানে এই পশ্চিমবংগৰ পৰা অবৈধভাৱে এই ব্ৰইলাৰ গাড়ীবিলাক আহি আছে। এইবিলাক কিয় বন্ধ নহয় আমি বুজি নাপাওঁ। আৰু আমি দেখা পাইছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ মুখ্যমন্ত্ৰী এসময়ত কৈছিল যে এই ব্ৰইলাৰ চেলিংটো বন্ধ হ'ব লাগে আৰু পশ্চিমবংগৰ পৰা ব্ৰইলাৰ যিবিলাক আহি আছে এইবিলাক টোটালি বন্ধ হ'ব লাগে। এতিয়া আমাৰ প্ৰশাসনে কি কৰিছে যে গাড়ীবিলাক ধৰি গাত দি থৈছে, কিছুমান ব্ৰইলাৰ কিছুমান গংগা নদীত পেলাই থৈছে। এতিয়া আমি দেখা পাইছোঁ এতিয়াও গাড়ীবিলাক আহি আছে। এই চেণ্ডিকেট ৰাজ কেনেকৈ চলি আছে, কোনে চলাই আছে, আমি নামবিলাক মেনশ্যন কৰিম। কিন্তু আমাৰ দাবী এটাই, আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমি দাবী কৰিছোঁ যে ব্ৰইলাৰ চেণ্ডিকেট ৰাজটো অতি সোনকালে বন্ধ কৰি দিব লাগে, নহ'লে আমি গাড়ী আটক কৰি এইবাৰ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি তুলিম। এতিয়া ধুবুৰী জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগৰ সন্মুখত মূল প্ৰশ্ন, ছাগলীয়া গেটত সঁচাকৈয়ে চলিছে নেকি ব্ৰইলাৰ মুৰ্গীৰ চিণ্ডিকেট? যদি অভিযোগ ভিত্তিহীন তেন্তে প্ৰশাসনে তথ্য প্ৰমাণসহ সেয়া স্পষ্ট কৰক। আৰু যদি অভিযোগৰ সত্যতা পোৱা যায় তেন্তে এই চক্ৰৰ সৈতে কোন কোন ব্যক্তি জড়িত, চৰকাৰে কিমান ৰাজহ হেৰুৱাইছে আৰু কোনো চৰকাৰী বিষয়া কৰ্মচাৰীৰ প্ৰত্যক্ষ বা পৰোক্ষ সহযোগিতা আছিল নেকি, তাৰ পূৰ্ণাংগ তদন্ত হওক।